হাই ফ্ৰেণ্ডছ, আজি মই চাহৰ লগত খাব পৰা গাখীৰ আৰু কলেৰে বনোৱা সুন্দৰ টেষ্টি পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই দুটা কল লৈছোঁ এয়া, আৰু কল দুটা বাকলি গুচাই মিক্সি জাৰটোত দি ল'লোঁ। লগতে মই গাখীৰ দি ল'ম আৰু মিক্সিত পিচি ধুনীয়া এটা পেষ্ট বনাই ল'ম। গাখীৰ আৰু কলৰ পেষ্টটো মোৰ এয়া ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে একাপ পিঠাগুড়ি লৈছোঁ আৰু অলপ অলপকৈ পেষ্টটোৰ সৈতে এনেদৰে মিক্স কৰি ল'ম। বাকী থকা পিঠাগুড়িখিনিও এয়া দি ল'লোঁ আৰু মিক্স কৰি লৈছোঁ। এতিয়া দি ল'ম আধা কাপতকৈও কম পৰিমাণৰ চুজি, আৰু চুজিখিনিও ভালদৰে মিক্স কৰি ল'ম। বাকী থকাখিনিও দি ল'লোঁ। আৰু একাপ গাখীৰৰ অলপমান বাকী আছিলে, সেইখিনিও মই দি ভালকৈ ফেটি লৈছোঁ। এতিয়া দি ল'লোঁ অলপমান নিমখ, লগতে দি ল'ম পাউডাৰ চুগাৰ সৰু চামুচেৰে 3 চামুচ। চেনি নিদিয়াকৈও এই ৰেচিপিটো এনেদৰে বনাই খাব পাৰি। কলত যিহেতু কিছু পৰিমাণে হ'লেও মিঠা থাকেই। আৰু এইখিনি এতিয়া 10 মিনিট সময়ৰ বাবে ঢাকনি লগাই ৰাখি দিম। 10 মিনিট পিছত এয়া বেটাৰটো চুজিখিনি ফুলি অলপমান ডাঠ হৈ আহিছে। পুনৰ মই অলপমান গাখীৰ দি ল'লোঁ। লগতে এয়া বেকিং পাউডাৰ সৰু চামুচেৰে আধা চামুচ দি লৈছোঁ আৰু ভালকৈ এনেদৰে ফেটি লৈছোঁ। গেছৰ ফ্লেম মিডিয়ামত ৰাখি পেনখন গৰম কৰি লৈ ৰিফাইন তেল ছটিয়াই ল'লোঁ। বেটাৰটো এনেদৰে দি লৈ 2 মিনিট ঢাকনি লগাই সিজিবলৈ। 2 মিনিট পিছত এয়া মই লুটিয়াই ল'লোঁ আৰু অলপমান ৰিফাইন তেল পুনৰ দি লৈছোঁ। তেল নিদিয়াকৈও খাব পাৰি, তেনেকৈও ভাল লাগে। গাখীৰ, কল আৰু পিঠাগুড়ি দি বনোৱা পেনকেক বুলি ক'লেও ভুল নহয়। খাবলৈ কিন্তু খুবেই সোৱাদ হয়। এয়া মোৰ এখন হৈ গ'ল। কোনোবা যদি নতুন ফ্ৰেণ্ডছে মোৰ ভিডিঅ' চাই আছে আৰু যদি ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু গোটেইখিনি পিঠা বা পেনকেক মই একেধৰণেৰে বনাই ল'ম। এনেদৰে যদি কেতিয়াও বনাই খোৱা নাই তেনেহ'লে ৰেচিপিটো ট্ৰাই কৰিব আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। খুব সোনকালে বনাব পৰা এটা সুন্দৰ ৰেচিপি। বাকী থকাখিনিও মই একেধৰণেৰে এনেদৰে বনাই ল'ম। গোটেই পিঠাকেইখন বনোৱা মোৰ হৈ গ'ল। গৰমে গৰমে এনেদৰে বনাই চাহৰ লগত খাই খুবেই ভাল লাগে। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।